হাই গাইজ, কি খবৰ সকলোৰে? আজি মই গৈছিলোঁ এখনি সকাম খাবলৈ, আকৌ ট্ৰাইবেল মানুহৰ ঘৰত। আমাৰ পেহা পেহী লগতে ভাইটি মই। ছয়গাঁও পাই পেলাই আমি গাড়ীৰ পৰা নামিলোঁ। আকৌ পেহীহঁত আহিল, সেইটো ফালৰ পৰা আহি পেলাই এনেকৈ গোটেইবিলাক লগ হৈ ই ৰিক্সাত উঠিলোঁ। পৰিৱেশটো কিমান ধুনীয়া লাগিছে দেখিছেনে? ইপিনৰ পৰিৱেশবিলাক এনেও ধুনীয়া, কাৰণ পাহাৰ আছে, নদী আছে, সকলোবিলাক দেখিবলৈ পোৱা যায়। এয়া আমি আহি পালোঁ ককাহঁতৰ ঘৰত। এয়া গাঁৱৰ ৰাইজ বহিছে একেলগে। এই ককাহঁতে কি খাই আছে ধৰিব পাৰিছেনে ৰাইজ? এয়া হৈছে ৰহিমন। এই ট্ৰাইবেল মানুহবিলাকৰ মানে কিবা কাজ পাতিলে এয়া কিবা নিয়ম থাকে হেনো। মই আজিলৈকে গম পোৱা নাছিলোঁ, আজি গম পালোঁ। বহু সময় ৰখাৰ পাছত এয়া দেৰি হ'ল, যিহেতু আমাক ভাইটি আৰু মোক ভাত খাবলৈ দিলে, যিহেতু পেহীহঁতে নাখায়। আৰু মেইন বস্তুটো হৈছে এই তামোলখন নহ'লে আৰু চলিবনে ৰাইজ? এয়া আমি ভাত পানী খাই তামোল খাই অকণমান ফুৰি আহিলোঁ ঠাইখিনি, যিহেতু মজা লাগিছিল। এয়া ঘৰলৈ বুলি উভতিবৰ হ'লে বাই বাই।